নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আহক তেনে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি আমি জানিবলৈ চেষ্টা কৰিম চাবোন কেনেকৈ বনায়। চাবোন এনে শব্দটো শুনিবলৈ সাধাৰণ এটা বস্তু, কিন্তু চাবোন নহ'লে আমি কাপোৰ ধুব নোৱাৰিম, চাবোন নহ'লে গা ধুব নোৱাৰিম, চাবোন নহ'লে হাত ধুব নোৱাৰিম। আৰু বন্ধুসকল, বিশেষকৈ এতিয়া মই ক'ব যাওঁ যদি এতিয়া কৰোণা ভাইৰাছে গোটেই দেশত আতংক কৰি থৈছে। তো আজিকালি চাবোনটো এনেকুৱা এটা বস্তু হৈ পৰিছে, চাবোন নহ'লে আমি আমাৰ একো নাই, চাবোন হ'লে আমাৰ লাইফটো ছেফ থাকিব বুলি ধৰিব পাৰি। যিহেতু চাবোন এতিয়া আমাৰ কাৰণে টেবলেটৰ দৰে এটা মেডিচিনৰ দৰে হৈ পৰিছে। তো বন্ধুসকল, চাবোন বনাবৰ কাৰণে কি কি বস্তু দৰকাৰ হয় সেইটো আমি জানিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে ডিছপ্লেত দেখি পাইছে যেনেকৈ এইটো আপোনাৰ নিমখ লাগে, পাউডাৰ লাগে, তাৰপিছত এচিড লাগে, তাৰপিছত আকৌ তোমাৰ অইল লাগে। এই গোটেইকেইটা মিক্স কৰি মেচিনত মিক্স কৰি দিয়ে, আৰু মেচিনত সোমাই তেনেকৈ সৰু সৰু টুকুৰা কৰি ওলাই দিয়ে। ওলাই দিয়াৰ পিছতে আপোনাৰ আৰু এটা মেচিন থাকিব, যেনেকৈ এইটো আপুনি দেখি পাই আছে, এনেকৈ দীঘল এটা পিচ হৈ যায়। আৰু চাবোনটো হৈ যোৱাৰ পিছতে এনেকৈ এটা জোখত পিচ পিচকৈ কাটি যায়। কাটি যোৱাৰ পিছতে কাটি দিয়াৰ পিছতে কি কৰে, আকৌ এনেকৈ পাউডাৰ কৰি দিয়ে বস্তুটো। পাউডাৰ কৰি দিয়াৰ পিছতে আকৌ এটা ছিষ্টেম থাকে, বস্তুটো হিট কৰিব, হিট কৰি আকৌ কিমান দেৰি হিট কৰিব, হিট কৰাৰ পিছত আকৌ বস্তুটো মেচিনত দিব। এনেকৈ এটা মেচিনত সোমাই দিয়ে। মেচিনত সোমাই আকৌ এইটো ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড এনেকৈ ধৰণৰ বস্তু এটা হেৰি কৰা হয়। তো এতিয়া যিটো পাউডাৰ মিক্স কৰি আছে গোন্ধৰ কাৰণে, সেই বস্তুটো আমি চাবোনটো যেনিবা কিনো, তাত গোন্ধ যদি নহয়, তো চাবোনটো আপুনি লগাই ভাল পাবনে? বা গোন্ধটো নাপালে আপুনি লগাই ভাল পাবনে? তো চবতকৈ মেইন ইম্পৰ্টেণ্ট হয় চাবোনত এটা চেণ্ট, গোন্ধটো নহ'লে আমি চাবোনটো লগাই ভাল নাপাওঁ। তো সেইটো কাৰণে কোম্পানীয়ে কি কৰে, চাবোনটোত বেছিভাগ মন দিয়ে গোন্ধত। বিভিন্ন ধৰণৰ চাবোন আছে, লাইফবয়, ডেটল আৰু বিবেল চিবেল, বহুত ধৰণৰ তেনেকৈ চাবোন আছে, কিন্তু প্ৰত্যেকটো চাবোনত বেলেগ এটা গোন্ধ থাকে। তো কোম্পানীয়ে চিলেক্ট কৰে সেইটো আমি আমুক চাবোনত কি গোন্ধ দিলে বেছি ভাল হ'ব। তো এই তেনেকৈ ধৰণৰ হেৰি ডিছকাছ কৰি লয়, তেনেকৈ ধৰণৰ এটা হেৰি লয়। লাইফবয় যেনেকৈ গোন্ধ দিলে, বিবেলত যেনেকৈ গোন্ধ দিয়ে, তো তেনেকৈ ধৰণৰ প্ৰত্যেকটা এটা হেৰিত গোন্ধ দিয়া হয়। তাৰপিছত ডিছপ্লেত আপুনি দেখি পাই আছে, এইটো বস্তু আপোনাৰ চাবোনৰ একদম মেনুফেকচাৰিং ক্লিয়াৰ হ'ল। তেনেকৈ পিচ পিচ হেৰি কৰি দিয়ে, কাটি মেলি তাৰপিছত মেচিন এটাত হেৰি কৰি দিয়ে। সেইটো মেচিনত জোখ জোখ কাটি গৈ থাকিব, আৰু পেকেটটো কি হয় আপোনাৰ পেকিং হৈ যায়। পেকিং হৈ যোৱাৰ পিছত এনেকৈ বাহিৰত ওলাই দিয়া। তেনেকৈ পিচ পিচ পেকেট কৰি দিয়াৰ পিছতে কোম্পানীয়ে কি কৰে, ট্ৰান্সপৰ্টত পঠাই দিয়াৰ পিছত মাৰ্কেটত আহে, মাৰ্কেটৰ পৰা আমাৰ হাতত আহে। তো তেনেকৈ কৰি চাবোন বনোৱা হয়। তো বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই দিব। আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।